এতিয়া আমি যাব ওলাইছোঁ আমাৰ লগত আছে এইখন ভাইটিৰ R15 ভাৰ্চন 4 আৰু আমাৰ চুনু ভাইৰ হিমালয়ান আমি চেনু ভাইৰ হিমালয়ানত যাম ओके गाइस এতিয়া মই গৈ আছো সোনুৰ বাইকখন চলাই হেভি সিসি হয় বাইকখন বহুত মজা লাগে চলাই বাকি যি নহওক বহুত দিন ভিডিও দিব পৰা নাই আপোনালোকক সক আজি গৈ আছো সানডে বুলি ৰংমা মেটেল ৰংমা গেটেল বহুত দিনৰ পৰা যাব বিচাৰি আছিলো তেনেকে টাইম মিলা নাছিল ফাইনালি আজি গৈ আছো সক গাইস ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তাত গৈ সকলোবোৰ দেখুৱাই আছোঁ So guys, এতিয়া আমি ওপৰত গৈ আছো মানে ওপৰৰ ভিউ দেখুৱাই আছো আপোনালোকক গৈ আছো ওপৰত মানে এতে বহুত ডাঙৰ হিল এটা আছে ওপৰত গৈ আছো আপোনালোক তাত গৈ ভিউ দেখুৱাই আছো So guys, finally এতিয়া আহি পালো ৰংমা গেটেল চাওক কি ধুনীয়া লোকেশন আপোনালোকক দেখুৱাই আছো আৰু মোৰ পিছফালে আছে আমাৰ সোনু ভাই কিবা কো চেনেলটোৰ বিষয়ে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই আৰু মোৰো সাবস্ক্ৰাইব কৰি দিছো মইও আচ্ছা এতিয়া মানে এইফালে দৰংগিৰ পৰা মানে ভিতৰত আহিব লাগে 20-25 কিলোমিটাৰ হ'ব মিনিমাম হ'ব চাগে মিনিমাম ইমানখিনি নাজানো আপোনালোকে আহিব মানে ইয়াতে ভাল মানে এটা ভিউ পইণ্ট দেখা পাব মানে এতিয়া চিনেমেটিক্সত এটা দেখুৱাম চাই থাকক এতিয়া পেডেল বটিং কৰিম দুজন মিলি 30 টকা আৰু ময়ো কৰিম আমি চাৰিজন আইছো সব চাৰিজনো কৰিম বটিং ষ্টেয়াৰ চাই থাকক আমি বটিং কৰিবলৈ গৈ আছো এতিয়া পানীত 50 টকা দেখা নাই এখন বটত 30 টকা দুজন যাম আমি পইচাও নাই বেছি A few moments later এতিয়া বটিং কৰিম আমি সোনু লগত ভাই ভাই বহুত মজা লাগছে বটিঙত আহি আমি এটা হৰ্স পাৱাৰ লগাম এতিয়া আমি হৰ্স পাৱাৰ দি আছো আমি ৰকেট হেন যাম হৰ্স পাৱাৰ দিয়া চাওক কেনেকে পেডেল মাৰি আছো এই সাগৰত মানে চাওক গাইজ ইয়াতে আহিব সকলো
বটিং কৰিব পাৰিব টিকট 30 টকাকৈ ল'ব ধুনীয়াকৈ আহিব ধুনীয়াকৈ এনজয় কৰিব আমি চুনু ভাইৰ লগত দুজনে পুৰা বটিং কৰি আছোঁ ভৰি বিষাই গ'ল মোৰ ভৰি বিষাই গ'ল Oh my god. চাওক গাইজ কেনেকুৱা পেডেল মাৰি আছো টেং 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 একদম ভাগৰি গৈছো পেডেল মাৰি মাৰি ভৰি পুৰা বিষাই গ'ল আমাৰ চুনু বাবুই সেলফি উঠাত বিজি একদম Oh my god. হ'ব এতিয়া আমাৰ ডেষ্টিনেশ্যন পাই গ'লো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ চাওক ভৰি বিষাই গ'ল এইটো ৰংমা গেটেল লেক ইয়াতে আহিব সকলোৱে ইয়াতে বটিং কৰিব পাৰিব বহুতখিনি সুবিধা আছে ইয়াতে আহিব সকলোৱে চৌকাই এতিয়া ৰাজাপাৰা আহি গ'লোঁ কিবা এটা খাই লওঁ নৰ্থ ইষ্ট ধাবাত সোমালোঁ এতিয়া কিবা এটা খাই লওঁ আমি চব খাই থাকক আপোনালোক দেখুৱাই আছোঁ এতিয়া আমি খাব আহিছোঁ কি অৰ্ডাৰ দিলা এতিয়া আমাৰ খাদ্য আহি গ'ল চুনুপুৰা খাই আছে চাহ চুনু কেনে লাগিছে খাই পটল কেইটাতো অলপ চাট কৰি দেই চবকেইটাই খাম বুলি ভাবছা নেকি এতিয়া আহি পালোঁ আৰু ৰাজাপাৰা এতিয়া ঘৰত যাম যদি ভিডিঅ'বোৰ মানে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু যোনে মানে মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইখিনিয়ে আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ থেংক ইউ গাইজ বাই বাই চুনু ভাই কি ক'ব বাই বাই দি ৰাইজক বাই বাই আমি আহি পালোঁ এতিয়া তিনিআলি এতিয়া আমি ঘৰত যাম আৰু ভাইটি কোৱা কিবা বাই বাই আৰু ঠিক আছে আৰু নেক্সট টাইম লগ পাইছোঁ গাইজ বাই বাই